মাছ নাকি মেচুৰিট হয়, আনমেচুৰিট মাছৰ কিন্তু বাচ্চাও ভাল নহ'ব আৰু ইমান ডিমো নোলাই, কম প্ৰডাকশ্যনো কম হ'ব। য'ত নেকি 100 গ্ৰাম মাগুৰ মাছৰ ৱেট হয়, এটা মাছৰ যদি 100 গ্ৰাম ৱেট হয়, তাৰ পৰা 4000 বাচ্চা আমি ওলাব পাৰোঁ। এটা হৈছে শিঙি মাছৰ স্পন। এই শিঙি মাছৰ স্পনবোৰ আমি লিটাৰ হিচাপত বিক্ৰী কৰোঁ। আসসালামু আলাইকুম, ফাৰুক বিজনেছ আইডিয়া চেনেলৰ পৰা সকলো দৰ্শকক স্বাগতম জনাইছোঁ। আজি আমাৰ ভিডিঅ'খনত আছে মাগুৰ মাছৰ প্ৰডাকশ্যন কৰা, মাগুৰ মাছৰ ব্ৰিডিং কৰা, হেণ্ড ব্ৰিডিং কৰা হয়, অপাৰেশ্যন কৰা হৈছে, চাইছেনে? মাগুৰ মাছৰ ব্ৰিডিং A to Z ফাৰ্ষ্টৰ পৰা লাষ্টলৈ যদি চায়, তেতিয়াহ'লে আপুনি ব্ৰিডিং ধুনীয়াকৈ কৰিব পাৰিব ঘৰত বহি। মানে এই ভিডিঅ'খন A to Z ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাব লাগিব, তেতিয়াহে আপুনি ব্ৰিডিঙৰ প্ৰচেছিং কেনেকৈ কৰিব লাগে, ব্ৰিডিং কেনেকৈ কৰিব লাগে সেইখিনি জানিব পাৰিব বা বুজিব পাৰিব। ডক্টৰ এফালে অকণমান হাই কৰি দিব লাগে তো। এয়া আমাৰ হৈছে মেইন ডক্টৰ হেচাই, আমাৰ হেচাৰীৰ যিখিনি চিজাৰিং কাম আছে, মানে অপাৰেশ্যনৰ কাম আছে, এখেতেই কৰে। কেনেকৈ কৰে বস্তুটো চাই লওক। এই মালটো যে ওলাই আছে, এইটো হৈছে আপোনাৰ শুক্ৰাণু বুলি কয়। এই মাগুৰ মাছৰ হেণ্ড ব্ৰিডিং কৰা হৈছে। তাক বস্তুটো চাওক, মানে এনেকুৱা বগা হ'ব লাগিব। যদি বগা নহয়, ৰঙা হয় বা কিবা অন্য বেলেগ কালাৰ হয়, তেতিয়াহ'লে কিন্তু এই মালটো কিন্তু কামত নাহে। আৰু এইটো যদি বগা নহয়, তেতিয়াহ'লে বাচ্চাও ইমান নুফুটে। বাচ্চা ফুটিবলৈ হ'লে এনেকুৱা বগা হ'ব লাগিব, তেতিয়াহে 100% বাচ্চা প্ৰডাকশ্যন হয়। এইটো চাওক, ইয়াত আনি পেলাই মানে থৈ আছে। ইয়াত অকণমান পানী দিছে। মেইন কাৰণটো হৈছে কি, ইয়াত কিবা বহুত ৰিজন থাকে। এই পানীটোত মানে তেজ আছে, তেজটো পেলাই দিব লাগিব। তেজটো পেলাই দি এই মালটো এই প্লেটত ল'ব, প্লেটত লৈ পেলাই তাতে কাটিব। কেনেকৈ কাটে আমি দেখাই আছোঁ। মাছ লোকেল না হাইব্ৰিড? লোকেল মাছ, লোকেল হয়তো একদম অৰিজিনেল। যদি হাইব্ৰিড হয় পিছত সেইটোতো হাইব্ৰিড নকৰোঁ, ইয়াত হাইব্ৰিড নহয়। হাইব্ৰিড নহয়, লোকেল হয়। লোকেল, অৰিজিনেল লোকেল। মানে ইয়াত 100ৰ পৰা 100% গেৰাণ্টি আছে যে ইয়াত কোনো ধৰণৰ ডুপ্লিকেট নাই। লোকেল মাছৰ মানে ব্ৰিডিং কৰা হয়। মাছৰ কালাৰটো চালেই বুজি পাব। এইটো কালাৰ চাওক, কিন্তু তেজৰ কাৰণে ভালকৈ বুজা নাযায় কালাৰটো। এই কালাৰটো চালেই ধুনীয়াকৈ বুজা যায় যে মাছটো হাইব্ৰিড হয় না লোকেল হয়। এই চাওক কালাৰটো। আৰু এইখিনি হৈছে আপোনাৰ এই মাছকেইটা মানে অপাৰেশ্যন কৰিছে, মানে পেট ফালি পেলাই মাগুৰ মাছৰ যিটো শুক্ৰাণু হয়, এইটো মেইল মাছ, শুক্ৰাণুটো ওলাইছে পেট ফালি পেলাই। মানে এইখিনি ফালা হৈ গ'ল অলৰেডি। আৰু ইয়াত আছে, ইয়াত নফলাবিলাক আছে, ইয়াৰ পৰা লৈ ফালি আছে। আৰু এইকেইটা হৈছে ফিমেল, এইকেইটা হৈছে ফিমেল। এই ফিমেলকেইটা চাওক কিমান ধুনীয়া। এইবিলাক মাছ নাকি মেচুৰিট হয়, আনমেচুৰিট মাছৰ কিন্তু বাচ্চাও ভাল নহ'ব আৰু ইমান ডিমো নোলাই, কম প্ৰডাকশ্যনো কম হ'ব। য'ত নেকি 100 গ্ৰাম মাগুৰ মাছৰ ৱেট হয়, এটা মাছৰ যদি 100 গ্ৰাম ৱেট হয়, তাৰ পৰা 4000 বাচ্চা আমি ওলাব পাৰোঁ, যদি ভালকৈ মাছ প্ৰডাকশ্যন হয়, কোনো ধৰণৰ মিছ নহয়। আৰু যদি 200 গ্ৰাম হয়, কমচে কম 8000 পোৱালি আমি ওলাব পাৰোঁ। এটা 200 গ্ৰাম মাছৰ ওজন যদি হয় এটা মাছৰ, তেতিয়াহ'লে এই মাছটোৰ পৰা 8000 মান পোৱালি আমি পাব পাৰোঁ, যদি ভালকৈ মেচুৰিট হয়। আনমেচুৰিট হ'লে ইমান ৰিজাল্ট নহয়। এইটো চাওক, মই কৈছিলোঁ যে কাটাৰটো দেখাম, এয়া কাটি আছে, ব্লেড দি কাটি আছে। চাওক ব্লেড, এয়া পেকেট লৈ লৈছে। মানে এটা ব্লেড দি পেলাই এটা টুকুৰা দি এনেকৈ এফালি দি একবাৰহে কাটা হয়, দুবাৰ কাটা নহয়। কাৰণ দুবাৰ কাটিলে হয়তো কোনো ধৰণৰ ইনফেকশ্যন হ'ব পাৰে, তাত কিবা অসুবিধা হ'ব পাৰে। সেইটো কাৰণে একফালি দি একবাৰ কাটা হয়। কেতিয়াবা আমি 2-3টা কাটিব পাৰোঁ, কাটিলেও কোনো ধৰণৰ ইনফেকশ্যন নহয়। কিন্তু
একবাৰ নহ'ল দুইবাৰ নহ'ল কেতিয়াবা হৈ যাব সেইটো কাৰণে এটা ব্লেডৰ ইমান দাম নাই কিন্তু আমি একবাৰে ইউজ কৰোঁ আপুনি চেষ্টা কৰে যদি আপুনি কাটে এটা দি পেলাই দুইবাৰ তিনিবাৰ কাটিব পাৰিব কিন্তু আমি নাকাটো এই অকণমান পানী দি দিছে এতিয়া চেকিব এই বাটিত লৈ পেলাই মানে চেকি আছে যে কাটা হৈ গৈছে ৰসটো আমাৰ লাগে মেইন হৈছে ৰসটো ৰস যদি ভালকৈ ওলাব পৰা নাযায় কিন্তু মাছৰ প্ৰডাকশ্যন কম হয় ৰসটো হৈছে মেইন ৰসটো এনেকুৱা বগা বগা ওলাব লাগিব চাইছে বাটিত ওলাইছে বগা বগা আৰু যদি ৰঙা ওলায় বা কিবা পানীৰ নিচিনা ওলায় তেতিয়াহ'লে কিন্তু কাম নহ'ব এনেকুৱা বগা কালাৰ ওলাব লাগিব এইখিনি কণী হ'ব লাগে 100ৰ পৰা 100% প্ৰডাকশ্যন হ'ব পৰহিলৈকে বাচ্চাটো ফুটি ওলাব প্ৰায় আপোনাৰ 24 ঘণ্টাৰ ওপৰত সময় লাগে বাচ্চাটো ওলাওঁতে এইটো চাওক এফালে কাটি লৈ আহিছোঁ এই হৈছে শুক্ৰাণু আমি এফালে মাছ টিপি কণীটো ওলাই আছে কণী ওলোৱাৰ সময়তে আমি লগ এইটো দি দিব লাগিব তেতিয়াহে মাছৰ বাচ্চা বেছিকৈ প্ৰডাকশ্যন হ'ব অকণমান ইফাল সিফাল হ'লে টাইমটো মেইনটেইন কৰিব যদি নোৱাৰে তেতিয়াহ'লে হয়তো নহ'বও পাৰে মই কিন্তু ইমান গেৰাণ্টি দি নকওঁ যে নহ'ব বুলি কেতিয়াবা হৈ যায় দেৰি হ'লেও হ'ব কেতিয়াবা নহয় কিন্তু আমি ৰিস্ক নলওঁ এইটো সময়ৰ কাম সময়তে কৰিব লাগে এইকেইটাত কণী পাৰা অলৰেডি হৈ গৈছে এইটোত কণী দিয়া হৈছে এইটোতো দিয়া হৈছে এই গোটেইকেইটাত কণী অলৰেডি দিয়া হ'ল আমাৰ সেইফালে আৰু 5টা টেংকি আছে তাত আমি আকৌ নি পেলাই কণীবিলাক দিম মানে আমাৰ এই 7টা টেংকিত দিয়া হৈছে এতিয়া আৰু 5টা টেংকিত দিব লগা আছে আমি ঢৌৰ কাৰণে দেখাব নোৱাৰিম কণীকেইটা পানীটো অফ কৰিব লাগিব ঢৌ উঠি আছে সেইটো কাৰণে দেখা নাযায় বন্ধুসকল আপোনালোকৰ মাছৰ পোনা যদি ৰিকুৱাৰমেণ্ট আছে মাছৰ পোনা লাগে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব স্ক্ৰীনত ফোন নম্বৰটো দিয়া হৈছে মাগুৰ মাছৰ পোনা শিঙি মাছৰ পোনা পাভ মাছৰ পোনা কাৱৈ মাছৰ পোনা ভিয়েটনামী কাৱৈ মাছৰ পোনা যদি অৰিজিনেল বিচাৰে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব অৰিজিনেল লোকেল মাছ আমাৰ হেচাৰীত প্ৰডাকশ্যন হয় এই মাগুৰটো দেখা পাইছে এইবিলাক লোকেল মাগুৰ পোনা এইবিলাক শিঙি মাছৰ পোনা দেখা পাইছে এইবিলাক লোকেল শিঙি মাছৰ পোনা কোনো ধৰণৰ হাইব্ৰিড নাই কোনো ধৰণৰ ইয়াত ডুপ্লিকেট নাই আপোনালোকে আমাৰ লগত যোগাযোগ কৰক আৰু মাছৰ পোনা লৈ মাছৰ কালচাৰ কৰক ধুনীয়াকৈ মীন পালন কৰি আপোনালোকে স্বাৱলম্বী হওক আৰু যদি স্পন নিব বিচাৰে স্পনো নিব পাৰিব আমাৰ পৰা এই স্পনটো আপোনালোকক দেখাই দিছোঁ এইকেইটা হৈছে শিঙি মাছৰ স্পন এই শিঙি মাছৰ স্পনবোৰ আমি লিটাৰ হিচাপত বিক্ৰী কৰোঁ আমাৰ লগত যোগাযোগ কৰক আৰু লিটাৰ হিচাপত স্পন লৈ যাওক লৈ গৈ পেলাই কালচাৰ কৰি আপুনি স্বাৱলম্বী হওক আৰু লগত আনকো স্বাৱলম্বী কৰিবলৈ চেষ্টা কৰিব লাগিব আপুনি ভিডিঅ'খন শ্বেয়াৰ কৰিব আপোনাৰ বন্ধু বান্ধৱীৰ লগত তেতিয়াহ'লে সবেই এই শিঙি মাছৰ বা মাগুৰ মাছৰ লোকেল মাছৰ কালচাৰ কৰি স্বাৱলম্বী হ'ব পাৰিব শিঙি মাছৰ স্পনসমূহ মানে অকণমান সৰু হয় ইমান ডাঙৰ নহয় মাগুৰ মাছৰ স্পনটো অকণমান ডাঙৰ হয় শিঙি মাছৰ স্পনটো সৰু হয় প্ৰায় আপোনাৰ 1 লিটাৰ 1.5 লিটাৰমান হৈ যাব এইখিনিত এই কাপোৰত আছে এতিয়া নমাইছে টেংকিৰ পৰা নমাইছে আৰু ইয়াত আনি পেলাই পেকিং কৰি আছে এইটো চাওক ঠোঙাত মানে দিয়া হৈছে ধুনীয়াকৈ তলত বহি গৈছে মানে স্পন যদি বেয়া থাকে যিবিলাক নেকি এটা দুটা হালকা থাকে হালকাবিলাক আপোনাৰ ওপৰত উঠি থাকে এইটো চাওক ওপৰত উঠি এটা দুটা দৌৰি আছে মানে এই এটা দুটা মানে অকণমান কেঁচা আছে হালকা আছে আৰু বাকী গোটেইখিনি মানে এক্টিভ আছে ধুনীয়া এইবিলাক স্পন পুখুৰীত মিছ নহ'ব আমাৰ হেচাৰীৰ পৰা স্পন নিব পাৰিব শিঙি মাছৰ স্পন কাৱৈ মাছৰ স্পন আৰু পাভ মাছৰ স্পন মাগুৰ মাছৰ স্পন এই স্পনসমূহ বৰ্তমান সময়ত আমাৰ প্ৰডাকশ্যন হৈ আছে স্পনসমূহ আপোনালোকে অৰ্ডাৰ কৰি লৈ যাব পাৰিব কমচে কম আপুনি এসপ্তাহ আগত অৰ্ডাৰ দিব লাগিব তাৰপিছতহে আপুনি স্পন নিব পাৰিব আমি স্পনটো ৰেডি কৰিম তাৰপিছত আপুনি লৈ যাব পাৰিব আমাৰ এই ভিডিঅ'খন চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ সকলোখিনি কৰি ৰাখিব আমি এতিয়া বিদায় লৈছোঁ জয় আই অসম